স্কুলৰ পুৰা চৌহদটোৰ ভিডিঅ' দেখিছেনে? ল'ৰা ছোৱালীবোৰ ইমান জুম বান্ধি বান্ধি আছে, কিন্তু কিয় জুম বান্ধি আছে চাওঁ বলকচোন। এয়া দেখিছেনে? বেছি দৌৰা দৌৰি নকৰিবা, পৰিবা। পুৰা ধুনীয়াকৈ হ'বলৈ গৈ আছে দে ভিডিঅ'টো। স্কুলত কি হৈ আছে, কিহৰ কাৰণে ইমান জুম বান্ধি আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। এয়া দেখিছে হা? ল'ৰা ছোৱালীবিলাকে এয়া দেখিছেনে? স্কুলত আহি দেখিছে? তাৰপিছত চাই নহয়, এই স্কুলত দেখিছে, এনেই নাথাকে স্কুলত আহি। দেখিছে কিমান ধুনীয়াকৈ, ইমান ধুনীয়াকৈ কৰিছা তুমি? ক'ৰ পৰা শিকিলা তুমি এইবোৰ? মাত নিদিয়ে, লাজ কৰিছে মানে, কেমেৰাৰ সন্মুখত লাজ কৰিছে। এয়া দেখিছেনে? ছাৰবানী পুৰা ব্যস্ত হৈ আছে। কি কৰি আছা? এয়া দেখিছে, চব গাৰ্জেনবিলাক বহি আছে, ল'ৰা ছোৱালীবিলাক জুম বান্ধি বান্ধি আছে, দেখিছে? পুৰা উৎপাত হৈ আছে একদম। এতিয়া কথাটো কওঁ, আজি বোলে স্কুলত ইউনিফৰ্ম দিব, সেইকাৰণে ইমান হুলস্থুল হৈ আছে, উদুলি মুদুলি হৈ আছে। তোমালোকে দিছিলে নহয় ইমান ৰ'দত ইউনিফৰ্মৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ অৱস্থা দেখিছে। পিছলৈ ৰ'দ বেছি। দুইজনী এবাৰ ঘূৰিছে দেই। পৰিবা পৰিবা, হৈ যাব। ষ্টাৰ্ট কৰি দিছে বাইদেউ। বাইদেউহঁতে নামবোৰ মাতা ষ্টাৰ্ট কৰি দিছে। এনেদৰে বাইদেৱে মাতি মাতি সকলোকে গোট খুৱাই লৈছে। এটা এটা শ্ৰেণীৰ ল'ৰা ছোৱালীক এনেকৈ মাতি মাতি গোট খুৱাই লৈছে। এজনী এজনীকে মাতিছে মানে। এনেকৈ এটা ৰুমলৈ মাতি নিছে সিহঁতক।
গৰমত কি খাইছা? কি খাইছা তোমালোকে? গৰম আজি কি হ'ব বোলে স্কুলত? ইউনিফৰ্ম। বা ইউনিফৰ্ম পাবা এতিয়া। আইচক্ৰীম। আইচক্ৰীমৰ ভিতৰত কি ওলাইছে জানা? কেঁচু এডাল ওলাইছে, কান্দি আছে। আইচক্ৰীমৰ কাৰণে কান্দি। এইয়া ইউনিফৰ্ম লৈ লৈ আহি আছে ল'ৰা ছোৱালী। কেনেকুৱা আহিছে পেণ্টটো? ভালে ভালে চিবাৰবিলাক কেনেকুৱা হ'ব? ৰেডিমেডবিলাক ইমান ভাল নালাগে হয়। ল'লা তুমি? দীঘল পেণ্টটো দিছে হয়। ইউনিফৰ্ম ল'লোঁ। ইউনিফৰ্ম ল'লা? কিমান দিছে ইউনিফৰ্ম? কেইযোৰ দিছে? এযোৰ নে দুযোৰ? 4টা দিছে, 2যোৰ দিছে। এতিয়া ভাল লাগি গৈছে মনটো। এই ছোৱালীয়ে ইউনিফৰ্ম পাই আহিছে। কেনেকুৱা লাগিছে ইউনিফৰ্ম পাই? ভাল লাগিছে ব'লা। ইউনিফৰ্মকেইটা দেখাই দিম ব'লাচোন। ইমান ধুনীয়া ইউনিফৰ্ম দিছে। এতিয়া চাওকচোন, চবে ইউনিফৰ্ম পাইছে। চব ইউনিফৰ্ম দেখাই দিয়া। ইউনিফৰ্মকেইটা দেখাই দিয়াচোন। এইয়া ইউনিফৰ্ম পাইছে। ইউনিফৰ্ম পালা? চবেই ইউনিফৰ্ম পালে। এতিয়া আমাৰ ছোৱালীও ইউনিফৰ্ম পালে। এতিয়া আমি ঘৰলৈ যাম। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।